আমি আপোনালোকে আমাৰতো এইবিলাক জন্তুবিলাক আমি এতিয়া চাওক জন্তুবিলাক এতিয়া বৰ্তমান লৈ গৈ আছোঁ চিজন তাৰপাছত আমি গুৱাহাটীত জুতে তাতে দি দিম আৰু এনে জন্তুবিলাকতো কিছুমান কয় চিম্পাঞ্জি কি নাম আছিল তো আমিও গম পোৱা নাই চিম্পাঞ্জি নহয় হিলক জীৱন এইটো হলক জীৱন হৰক জীৱন আচ্ছা আচ্ছা সিহঁতৰ থবুল আৰু ডিষ্ট্ৰিক্টত থবুল তাৰপাছত ষ্টেট হ'ল মণিপুৰ নামকেইটা কি কি আছে নামকেইটা এজন আছিলে MD জনাত খান আৰু এজন আছিলে হাবিবুৰ ৰহমান এতিয়া ক'ত লৈ গৈছিলে বস্তুটো মানে ক'ত লৈ গৈছিল কৈছে নে আপোনাৰ চিকিউৰিটি পুলিচ কোৱাৰ মতেতো সিহঁতে সোধাৰ সময়ত গুৱাহাটীলৈকে লৈ গৈ আছে তেনেকৈ পুলিচে মানে চিকিউৰিটি দিয়া নাই নেকি গুৱাহাটী কাক এইটো চেকআপটো দিয়া নাই খালি গুৱাহাটী লৈ যাব এইটো আৰক্ষী আপোনালোকে কি জনাইছে তেওঁলোকৰ এগেইনষ্টে কি কি ৰুজু হৈছে কি মানে এতিয়া কি ক'লে মানে এতিয়া আমি ধৰক ৱাইল্ড লাইফ যিটো আমাৰ এক আছে এইটো মতে 1972 যিটো মতে সেইটো মতে আমি এতিয়া লৈ গৈ আছোঁ কেছ আপোনালোকে তেওঁলোকক কোৰ্টত এটা চিজন আমাৰ কৰি আছে যিখিনি ধৰিছে যিকেইটা আছে মানে চিম্পাঞ্জি বুলি কয় সেইকেইটা বৰ্তমান চিম্পাঞ্জি নহয় এইটো হলক জীৱন হলক জীৱন হলক বান্দৰ আৰু অসমীয়াত আচ্ছা বস্তুটো আনিছে যে সিহঁতৰ কিবা কাগজ আছে নেকি তাই তেওঁলোকে একো কাগজ নাই আমি দেখা নাই বৰ্তমানলৈকে তো সিহঁতে কৈছে কাৰোবাক গিফ্ট দিব যাব নাই শুনা পাইছোঁ এইটোতো তেনেকৈ কৈছে সম্ভৱ কিন্তু তেনেকুৱা কাগজটো আমি পোৱা নাই পুলিচৰ লগতো আমি পোৱা নাই এইটোৱে তো মানে আৰু তাত দিয়াৰ পাছতহে কিবা ফাৰ্ডাৰ ইনকুৱাৰী হ'ব মানে না নহয় যদি লিগেল হ'লেতো কাগজটো থাকিব লাগিছিলে কিয় সৰু মৰু বস্তুটো নহয় নহয় ইনডেঞ্জাৰ্ড স্পেচিছ সেইটো কাৰণে পুলিচে ধৰিছে তাৰপিছত আমাক ফেনৱাৰ দিলে আৰু গুৱাহাটীত মানে কোনোবা ডক্টৰ কাৰণে দিব না কিবা এনেকৈ শুনা পাইছোঁ আৰু এইটোতো নাজানো ইমানটো আমি কিন্তু গুৱাহাটী লৈ যাব কৈছে ন গুৱাহাটী খালি লৈ যাব ঠিক আছে সোধাৰটো তেনেকৈ এনেকৈ কৈছে যে আমি মণিপুৰৰ পৰা আহি আছোঁ তাৰপাছত আমাক কি কয় ডিলাইট পুলিচে আমাক ধৰিলে তাৰপাছত আমি ইমানলৈকে গম পাইছোঁ কিন্তু ইমানতে তাৰপাছত সেইটো হেণ্ডৱাৰ কৰিলে পুলিচবিলাকে যোৱা ৰাতিয়ে কিমান মানুহে ধৰিছে টাইমটো 6:20 6:20 ন ডিলাইট থানাত এইটো ডিটেকশ্যন কৰিছে আচ্ছা এতিয়া